নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে দুখীয়া ল'ৰা। হঠাৎ শুনা পালো মাত্ৰ ৩০০ টকাত গোটেই জীৱন বহি বহি খাওক। দৌৰি গৈ দেখিলো হাৰামজাদাই চকৰি বিক্ৰী কৰি আছে। ক্লাছ 6ৰ মাইনাহঁতে প্ৰেম কৰি আছে আৰু মই তেনেকুৱা বয়সত বান্দৰ টুপি মানুহে পিন্ধে নে বান্দৰে পিন্ধে ভাবি আছিলো। বাছত গৈ থাকোঁতে মোৰ কাষত এজনী ছোৱালী বহিলে। ভাবিছিলো চিনেমাৰ দৰে মোৰ বুকুত মূৰ থৈ শুব। মৰতিয়াই বমিহে কৰি দিলে। দুখৰ কথানো কি কম, 100 টকাত আগতে আধা কেজি গাহৰি মাংস পাইছিলো, আজিকালি মাত্ৰ এপোৱাহে পাওঁ। সকলো ছোৱালী একে নহয়। ৰাতি পেচাব কৰিবলৈ বিচনাৰ তলত কিছুমানে চৰিয়া ৰাখে আৰু কিছুমানে বাল্টি ৰাখে। ভাতৰ লগত যেনেকৈ মচুৰ দাইলৰ পানীকণেই চলি যায়, তেনেকৈ আজিকালি ছোৱালীবোৰক চাকৰি কৰা বুঢ়া এটা হ'লেও হৈ যায়। মুঠতে টকা লাগে, টকা। পাতো বুলি ক'লে বিয়াখন ময়ো পাতিব পাৰোঁ, কিন্তু ঘৰৰ পৰা খেদিব বুলিহে পতা নাই। যোৱাকালিৰ পৰা নগেন আৰু মালতীৰ মাতবোল নাই। জানিব পৰা মতে বজাৰৰ পৰা মালতীয়ে আনিবলৈ দিছিল লাল শাৰী আৰু নগেনে আনিলে পাতি ঠাৰি। আমেৰিকাই এখন গাড়ী উলিয়াব, যিখন ড্ৰাইভাৰ অবিহনে চলিব। ভাৰতত মানুহে সুধি আছে, সেইখনে খুন্দিয়ালে কাক পিটিব। ৰাতি সদায় শোৱা সময়ত জোতা পিন্ধি শুব লাগে, কিয়নো সপোনত বহুত দূৰত ফুৰিবলৈ যাবও পাৰে। আপোনাৰ সন্মুখৰ জনক কেতিয়াও সৰু বুলি নাভাবিব। কি ঠিক, সি আপোনাতকৈও ডাঙৰ হাৰামী হ'ব পাৰে। কাৰোবাক যদি তুমি তোমাৰ দৰমহাৰ বেছি কোৱা, তেন্তে পইচা খুজিব ধৰে, আৰু কম যদি কোৱা তেন্তে ইজ্জত নকৰা হয়। চাল্লা, এতিয়া ইজ্জত বচাম নে পইচা বচাম? নিজকে কেতিয়াও বেকাৰ বুলি নাভাবিব। আপোনাৰ তেজৰ দ্বাৰাও বহুতো মহৰ সংসাৰ চলি আছে। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানে, বাই।